আৰু এইফালে দেখিছে ভোট জলকীয়া বাৰীখন, এয়া দেখিছে এইবিলাক চব ছাগলীয়ে মানে খাই বৰবাদ কৰি দিছে। আৰু এইবিলাক পলিথিনবিলাক খোজ ইয়াতে ল' মাৰে, ইয়াতে গছৰি উঠি দিয়ে, সেইটো কাৰণে ফুটি গৈছে। এয়া দেখিছে ইয়াত মানে 1G কাটিং, 2G কাটিং, 3G কাটিং বুলি কয় যে, এইটো তেনেকুৱা কৰা হৈছিলে। এয়া দেখিছে এইটো প্ৰথম 2G কাটিং কৰি দিয়া আছে, গতিকে সেইটো কাৰণে এয়া পোখাবিলাক ছাইডত মাৰিছে। 2G কাটিং মৰাৰ পিছত আৰু 3G কাটিং মাৰিব নালাগে। 3G কাটিং মাৰি দিয়াৰ লগে লগে গছজোপা মানে অলপ বাঢ়িবলৈ কমজুৰি হৈ যায়। সেইকাৰণে এইটো 2G কাটিংটোৱে বেষ্ট। আৰু এই কাটিংটো মাৰিলে মানে ইয়াৰ মানে পোখা মানে ডাল 4-5টামান ওলায়, আৰু এইকেইটাই যথেষ্ট। আৰু গছজোপা এয়া এনেকুৱা শক্তিশালী হয়। 3G কাটিং যেতিয়া মাৰিব তেতিয়া ইয়াৰ পৰা আৰু মানে ডালবিলাক ওলাব, কিন্তু জলকীয়াবিলাক মানে লাষ্টত সৰু সৰু হৈ থাকেগৈ। সেইকাৰণে 2G কাটিঙে মাৰিব লাগে, 3G কাটিং কেতিয়াও মাৰিব নালাগে। আৰু বহুত মানে ইউটিউবত মানে ভিডিঅ'বিলাক দি থাকে 1G কাটিঙৰ পৰা মানে 3G কাটিং কেনেকৈ মাৰিব লাগে, তেতিয়া প্ৰডাকশ্যন বেছি পোৱা যায় কিবাকিবি বুলি। চব মিছা এইবিলাক। লাষ্টত গছজোপা কমজুৰি হয় আৰু জলকীয়াবিলাকো সৰু সৰু হয় আৰু বহুত পিছত লাগেগৈ। সেইটো কাৰণে ডালো বহুত হয়, হৈ কিনি জলকীয়াবিলাকে সৰু সৰু হয়। গতিকে এইটো ফাৰ্ষ্ট পুলিটো ৰোৱাৰ পিছত যেতিয়া সজাল ধৰি আহিব তেতিয়া এই আগটো ছিঙি দিব লাগে। এইটো 2G কাটিং বুলি কয়। এয়া 2G কাটিঙত দেখিছে 1, 2, 3, 4, 5টা, এইটো এটা 6টা ইয়াত পোখা মেলিছে, এইটো এটা 7টা মেলিছে। এটা 7টা ডালৰ পৰা গছজোপা কিমান বহল হ'ব আপোনালোকে নিজেই অনুমান কৰক। আৰু ইয়াৰ কিছুমানত 3টা মাৰিছে, কিছুমানত 4টা, 5টা, 6টা এনেকুৱাকৈ মাৰিছে। কিছুমান ভিডিঅ'ত দেখুৱাই থাকে যে 3G কাটিঙলৈকে মাৰিব পাৰে বুলি, এইবিলাক চব মিছা। আৰু এয়া দেখিছে আমাৰ ইয়াত লগোৱা হৈছিলে নৱেম্বৰ মাহতে লগোৱা হৈছিলে। এয়া দেখিছে বৰ্তমান এতিয়া লাহেকৈ বতৰ সলনি হৈছে, সেইটো কাৰণে লাহেকৈ সজাল ধৰি আহিছে। এয়া দেখিছে বৰ্তমানলৈকে বেমাৰ সিমান নাই। এইফালে দেখিছে, আৰু এইখিনি লগোৱা হোৱা নাই, আৰু এয়া ইমানখিনি আগত লগোৱা হ'ল। এয়া দেখিছে।